মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে দুপৰীয়া চিকেন খাওঁ বুলি লৈছোঁ, সেইকাৰণে চিকেন বনাবলৈ যোগাৰ কৰি আছোঁ আমি দুজনীয়ে। এতিয়া বনাম, কেনেকৈ বনাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। মই কেনেকৈ চিকেনখিনি বনাম আপোনালোকক দেখাবলৈ লৈছোঁ। বস্তুকেইটা মই আপোনালোকক দেখাই দিছোঁ। এই আদা নহৰু পিচি ল'লোঁ, এয়া চিকেন ধৰা আপোনাৰ আধা কিলো, কিন্তু মই পিঁয়াজটো সৰহকৈ দিছোঁ। পিঁয়াজটো সৰহকৈ দিলে চিকেনটো খাই ভাল লাগে। এয়া আপোনাৰ হেৰি কাটি ল'লোঁ, বিলাহী। এয়া তেজপাত গৰম হ'ল, কিন্তু এতিয়া আমি তেল দিয়া নাই। তেল নিদিয়াকৈ অকণমান নিমখ দি পিঁয়াজটো গলি যাবৰ কাৰণে বনাম। এতিয়া অকণমান নিমখ দিম, কিন্তু তেল এতিয়ালৈকে দিয়া নাই। আমি পিঁয়াজখিনি অকণমান নিমখ দি ভাজি ল'ব লৈছোঁ। পিঁয়াজখিনি দিলোঁ, মই আপোনাৰ পিঁয়াজ আৰু নিমখ দিলোঁ, দি লৰাই আছোঁ। অকণমান সময় গলিব লাগিব যে, তেলটো দিয়া নাই, কিন্তু এইখিনি কাঢ়ি লৈ পিনি দি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাইছোঁ, চাই থাকিবচোন। খালি গেছটো কমাই দিব লাগিব অকণমান। এতিয়া মই চিমত দি দিছোঁ, চিমত দি দিলোঁ, চিমত দি দিছোঁ। চিমত দিলে পিঁয়াজটো দেৰি নাযায়, সেইটো কাৰণে চিমত দি দিছোঁ আৰু। নিমখটোৱে আচলতে পিঁয়াজটো গলিবৰ কাৰণে সহায় কৰে। এতিয়া মই পিঁয়াজখিনি ভাজিলৈ কৰা নাই, তাৰপিছত তেলটো দি দিলোঁ। এতিয়া তেলটো দি দিলোঁ অলপ, এতিয়া পিঁয়াজটো আকৌ ভাজিম, তেলত অলপ সময় ভাজি ল'ম। অলপ সময় ভাজিলোঁ, তাৰপিছত আপোনাৰ আদা নহৰু দিম অলপ ভজাৰ পিছত। এতিয়া হোৱা নাই দিবলৈ, অকণমান লাগিব আৰু ভাজিবলৈ। এতিয়া এইখিনি পিঁয়াজ ভজা হৈ গ'ল, এতিয়া মই আদা নহৰুখিনি দি দিছোঁ। এয়া আদা নহৰুখিনি দিলোঁ, কেঁচা জলকীয়াখিনি দি দিছোঁ। মাংসত অকণমান জ্বলা বেছি হ'লে ভাল লাগে। এতিয়া মই অকণমান হালধি দিম, মানে হালধিটো মাংসৰ যিটো জোখ আৰু সেইটো জোখত মই হালধিটো দি দিছোঁ। এয়া হালধিটো দিলোঁ, এতিয়া মই বিলাহী দিছোঁ, বিলাহীখিনি ভাজি লওঁ আৰু গেভি কৰিলে মাংসটো খাবলৈ সোৱাদ হ'ব। তাৰপিছত ইয়াত তেজপাতখিনি দিলোঁ, তেজপাত দি দিলোঁ। মই অকণমান আপোনাৰ জালুকৰ গুড়া অকণ পিচি লৈছোঁ, অকণমান জালুক দিম। জালুকটো দিলে চেণ্টটো ভাল লাগে আৰু মাংসটো খাই। অকণমান জালুক দি দিলোঁ, তাৰপিছত মই ভালদৰে ভাজি দিছোঁ। চিমত দি থৈছোঁ, চিমত দি থৈছোঁ। তাৰপিছত এইফালে মই মাংসত দিবলৈ আলুটো এইবিলাক ফ্ৰাই কৰি ল'ম। মাংসটো ফ্ৰাই কৰি আলুটো ফ্ৰাই কৰি লৈছোঁ, ফ্ৰাই কৰি ল'লোঁ। এতিয়া এইখিনি ভজাটো হৈ গ'ল, এইফালে আলুখিনি হৈ গ'ল, পিঁয়াজখিনি ভাজি মেলি হ'ল আৰু। এতিয়া মই ইয়াত চিকেনটো দি দিম। আলুখিনি ভাজি ল'লোঁ। মছলা নিদিয়াকৈ চিকেনটো কেনেকৈ টেষ্টিকৈ বনাব পাৰি সেইটো মই আপোনালোকক দেখাইছোঁ যে আমি মছলাটো ইউজ কৰা নাই, খালি পিঁয়াজটো বেছি দিব লাগে আৰু। তাৰপিছত এতিয়া অকণমান বঢ়াই দিছোঁ, মই গেছটো বঢ়াই দিলোঁ। খালি অকণমান ইয়াতে মই দিম আপোনাৰ ৰেড চিলিটো মানে কালাৰটোৰ কাৰণে দিয়া হ'ব। এতিয়া অকণমান ৰেড চিলি দিম, বেলেগ একো মছলা নিদিওঁ মই। অকণমান দিম আৰু বহুত বেছিও দিয়া নাই, কালাৰটোৰ কাৰণে দিছোঁ। মছলা নিদিয়াকৈ চিকেনটো কেনেকৈ ধুনীয়াকৈ বনাব পাৰি। এতিয়া মই চিমত দি অলপ সময়
থৈ দিম চিমত গেছটো দি দিছোঁ এইফালে আলুখিনি ফ্ৰাই হৈ আছে অকণ পিছত দি আছোঁ এতিয়া খালি চিকেনটো এনেকৈ অলপ সময় ঢাকন দি চিমত দি থ'ম খালি আপোনালোকে বনাই খাবচোন কেনেকুৱা লাগে মোৰ এই ভিডিঅ'টো কমেণ্ট কৰি জনাব যে মছলা নিদিয়াকৈ চিকেনটো কেনেকৈ বনাই আপোনালোকক মই দেখুৱাই দিছোঁ খালি আদা নহৰু অলপ বেছিকৈ দিব পিঁয়াজটো বেছিকৈ দিব আৰু এইফালে আলুখিনি ফ্ৰাই কৰি থৈ দিছোঁ এইখিনি মাংসখিনি এবাৰ লৰাই ল'লোঁ এতিয়া মই আলুটো দিম কিন্তু আমি পানী দিয়া নাই এতিয়ালৈকে পানী লাষ্টত অকণমান দিম বুলি ভাবিছোঁ এতিয়া আপোনাৰ আলুখিনি মই দি দিছোঁ ইয়াত দিলোঁ এতিয়া পিঁয়াজখিনি ভাজোঁতে যিহেতু পিঁয়াজখিনি ভাজোঁতে আমি তেল দিয়া নাছিলোঁ তেতিয়া নিমখ দিয়া নাই এতিয়ালৈকে অকণমান টেষ্ট কৰি চাম টেষ্ট কৰি চোৱাৰ পিছত নিমখটো কিমান লাগিব কি পৰিমাণে দিব লাগিব এতিয়া মই আকৌ ঢাকি দিছোঁ চিমতে দি থৈছোঁ কিন্তু মই গেছটো ডাঙৰ কৰি দিয়া নাই বস্তুটো চিমতে বনাই আছোঁ আৰু খোৱা সময়ত অকণমান গেছটো বঢ়াই দিব আৰু এতিয়া চিমতে থাকক এতিয়া মই মাংসটো এবাৰ লৰাই দিওঁ আচলতে পানী নিদিলেও হয় মাংসটো কিন্তু পানীটো নিদিয়াকৈ খাব নাপায় বুলি কয় কাৰণে এটা পেট জ্বলা পোৰা কৰে বুলি কোৱাৰ কাৰণে আমি অকণমান পানী দিম মই বেছি নহয় এয়া গিলাচটোৱে আধা গিলাচ পানী লৈছোঁ সেইখন অলপমান পানী দিম আৰু এতিয়া মই গেছটো বহাই দিলোঁ পানী দি গেছটো চিমত দিয়া আছিলে যিহেতু এতিয়া মই বহাই দিলোঁ এতিয়া অলপ সময় উতলিবলৈ দিওঁ উতলাৰ পিছতে আলুটো এবাৰ চাই লওঁ আকৌ মই ঢাকন দি দিওঁ উতলি আছে যিহেতু বেছি সময় নালাগে আৰু খুব বেছি 1-2 মিনিটমান উতলিলে হৈ যাব এতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ মোৰ এই ভিডিঅ'টো যে চিকেনটো কেনেকৈ আপোনাৰ ধৰক একো মছলা নিদিয়াকৈ বনাব পাৰি এতিয়া মই আপোনালোকক বনাই দেখুৱালোঁ যিহেতু চিকেনটো মছলা নিদিলে পিঁয়াজটো অলপ বেছি দিব লাগে আদা নহৰু অলপ বেছি দিব লাগে কালাৰটোৰ কাৰণে অকণমান মই ৰেড চিলি দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ কি দি বনাইছোঁ দেখিবলৈ কেনেকুৱা লাগিছে মাংসটো খাবলৈ কেনেকুৱা লাগে খোৱাসকলে নিশ্চয় কমেণ্ট কৰিব মোৰ আজি দুজন আলহী আছে তেওঁলোকৰ কাৰণে বনাইছোঁ এইটো স্পেচিয়েলি ভাবিলোঁ এনেই থকাতকৈ অকণমান ভিডিঅ' এটাকে বনাই দিওঁ বুলি এতিয়া ধৰক এইটো মই পানী অকণমান দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ কিমানকণ পানী দিছোঁ বহুত বেছি পানী দিলে খাবলৈ বেয়া লাগিব যিহেতু এতিয়া এইখিনি আপোনালোকক দেখাইছোঁ মই আৰু 1 মিনিটমান থাকিলে মোৰ চিকেনটো হৈ যাব এয়া প্ৰায় হ'লগৈ পানীটো অকণমান কমিবলৈ দিছোঁ আৰু পানীটো কম হৈ গ'লে এতিয়া বনাই মেলি হৈ গ'ল কিন্তু এতিয়া আচলতে মই পিঁয়াজটো দিওঁতে নিমখটো দিছিলোঁ বুলি আপোনালোকক ক'লোৱেই এতিয়ালৈকে নিমখটো দিয়া নাই মই নিমখটো হৈছেনে নাই টেষ্ট কৰিবলৈ এজনক দি চাওঁ কেনেকুৱা হৈছে খাবলৈ কেনেকুৱা হৈছে তেওঁলোকে ক'ব এতিয়া এয়া হৈ গ'ল মই গেছটো অফ কৰি দিম এতিয়া এয়া হৈ গ'ল মই এতিয়া গেছটো অফ কৰি দিম মই গেছটো অফ কৰি দিলোঁ এতিয়া চিকেনটো বনাই হৈ গ'ল এতিয়া খোৱাসকলে কি কমেণ্ট কৰে নাজানো কিন্তু কালাৰটো দেখি ভালেই লাগিছে চেণ্টটো ভালেই আহিছে আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যিসকলে মোৰ ইউটিউবত নতুন তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব